মানে বিশ্ব বিছনত পুৰা কপি আছে তাৰ মানে বিশ্ব বোলাৰ সি বিছনত পুৰা কপি আছে শুয়ে আছে কপি আছে কিন্তু সি চুলিখিনি দীঘল ইমান মান কঁকাললৈকে পৰা ধুনীয়া আৰু চুলিখিনি মুখখনো তেওঁ আমি দেখিছোঁ সপোন যেন লাগিছে শুইছোঁ সপোন যেন মুখখন তেওঁ দেখিছোঁ কেজনে দেখিছে গোটেই কেজনে এই যে আমি যে সপোনৰ সপোন বুলি যে কৈছিলোঁ যে সপোন নাছিল আচলতে আমাৰ সেইটো তেওঁ আমাক ক'লে যে তহঁতে যে সেইদিনাখন যে এনেকৈ যে সপোনটো দেখিছিলি যে ছোৱালী মহিলা মানুহ এগৰাকী আৰু মানুহ এটা যে সপোনটো দেখিছিলি সেই ঘৰটোত মানে জুই লগাই দিছিল নিজৰ গাত জুই লগাই তাই ক'ব নোৱাৰে তাই নিজৰ গাত জুই লগাই সেই ঘৰটোত মানে ছুইচাইড হৈছিল তাই বাপৰে বহুত ভয় লাগিলে মানে কিবা লাগি গৈছে মোক শুনি পেলাই হেল্ল' মই হিমাশ্ৰী আৰু আজি শুনিম আমি ভূতৰ ষ্টৰী শুনি একচুৱেলি বহুত বেছি ভাল লাগে কিন্তু ৰাতি যেতিয়া শুনো আকৌ বহুত বেছি ভয় লাগে সো আজি দাদা আপোনাৰ অকমান নামটো মোক এবাৰ কৈ দিয়কচোন মোৰ নামটো কুণালজিৎ ঠিক আছে দাদাৰ নাম হৈছে কুণালজিৎ তেখেতৰ পৰা আমি শুনিম আজি বহুত মানে ভয়ানক ভূতৰ কাহিনী গতিকে কওকচোন প্ৰথমে স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ মানে কাহিনীটো এনেকুৱা আপোনাৰ ধৰক ভূত বুলি ক'লে ধৰক মানুহে দেখাটো নাই দেখা কোনেও নাই আৰু নেদেখাবোৰে বিশ্বাস নকৰেও আমি ধৰক তেনেকৈ নেদেখিলে ধৰক বিশ্বাস নকৰিলোহেঁতেন বা বস্তুটো যদি মানে তেনেকুৱা পৰিস্থিতিত আমি নপৰিলোহেঁতেন তেতিয়া ধৰক আমিও বিশ্বাস নকৰিলোহেঁতেন যে এনেকুৱা কিবা এটা বস্তু আছে বা হ'ব পাৰে এতিয়া ধৰক যিটো কাহিনী মই ক'ম কাহিনীটো আপোনাৰ 2010-2011 ভিতৰত দিন হ'ল যথেষ্টখিনি দিন হ'ল তেতিয়া মানে মই নাটকৰ লগত জড়িত হৈ আছিলোঁ নাটকৰ লগত আপোনাৰ পেছাদাৰী নাট্য দল এটাৰ লগত মই জড়িত হৈ আছিলোঁ 3 দিনৰ মূৰে আমাৰ নাটকৰ কাম কাজ চলে শ্বিফটিং হয় তেনেকৈ আমি তেতিয়া নাটক কৰিব গৈছিলোঁ আপোনাৰ নগাঁও বাইপাছৰ পৰা আপোনাৰ যেটো আপোনাৰ আমাৰ জখলাবন্ধা ৰাস্তা আছে সেই জখলাবন্ধা ৰাস্তাটো সেইটো ৰাস্তাত গৈছিলোঁ ঠাইখিনিৰ নামটো মই নকওঁ মানে ক'লে কি হ'ল আগতে ধৰক যেতিয়া মানে এই কাহিনীটো কাৰোবাক কৈছোঁ বা তেনেকুৱা কৰিছোঁ তাৰ ধৰক লোকেল মানুহখিনিয়ে ভাবে যে এনেকুৱা আমাৰ ঠাইৰ বদনাম এটা কৰিছে বা এনেকুৱা ঠাইত মানে অন্ধবিশ্বাস কিবা এটা দিব পাব বিচাৰিছে ঠাইখিনিৰ নামটো মই নকওঁ এতিয়া আপোনাৰ নগাঁও বাইপাছৰ পৰা আপোনাৰ 15-16 কিলোমিটাৰমান মেইন ৰাস্তাৰ পৰা আকৌ সোমাব লাগে আমি য'ত নাটক কৰিম নাটক কৰা ঠাইডোখৰা তাৰপিছত আমি গ'লোঁ তাত আমি মেইন ৰাস্তাৰ পৰা সোমাই 5-6 কিলোমিটাৰমান গৈছোঁ ঠাইখিনি আপোনাৰ মাইনৰিটি এৰিয়া য'ত নাটক হ'ব আৰু 3 দিনৰ কাৰণে মাইনৰিটি এৰিয়া সেই তাত আপোনাৰ আমি গৈ পাইছোঁ আমি কেইটামান বজাত ধৰক আপোনাৰ 12:30-1টামান বজাত দুপৰীয়া গৈ পাইছোঁ গৈ পোৱাৰ লগে লগে যিখিনি কমিটিৰ মানুহ আছে তাৰ মানুহক ৰুমবোৰ দিয়ে থাকিবৰ কাৰণে 3 দিন থাকিব ব্যৱস্থা কৰা হয়তো ৰুমবোৰ দি দিয়ে আমি গৈ পাইছোঁ আপোনাৰ চেণ্টাৰটো আছে চেণ্টাৰটোত আপোনাৰ বজাৰ এখন আছে বজাৰখনৰ ওচৰত মানে যিখিনি কোনো মাইনৰিটি এৰিয়া সেই মানুহখিনি গোটেইখিনি তাত আছে ওচৰত তেনেকৈ মানে ভাল থকা ব্যৱস্থা একো নাছিল ওচৰত মানে আছে যদি ধৰক মানে দিব বিচৰা নাই মানুহে বা কমিটিৰ কিবা বিলোচনাৰ মাজে অকণমান ঠাইবোৰ দূৰ হৈছে থকাটো আমাক থাকিব দিছে আপোনাৰ মানে এনেকুৱা স্কুলৰ ৰুম এটা দূৰ মেইন চেণ্টাৰটোৰ পৰা আপোনাৰ 1.5-2 কিলোমিটাৰমান দূৰ হ'ব স্কুল এখন তাৰপিছত আমাৰ লাগেজ লৈ যিখিনি লাগেজ থাকে আমি 4জন আছিলোঁ 4জন আমাৰ লাগেজ লৈ আমি গ'লোঁ তাত যোৱাৰ পিছত আপোনাৰ ৰুমটো দেখুৱালে ধুনীয়া ৰুম এটা ধৰক নতুন এনেকুৱা দীঘলীয়া ৰুম এটা আছে ধুনীয়াকৈ বনাইছে আপোনাৰ স্কুলখন কাৰেণ্টৰ ব্যৱস্থা নাছিল দেই মেইন ৰাস্তালৈ কাৰেণ্ট গৈছেতো স্কুলখন কাৰেণ্টৰ ব্যৱস্থা নাই বেছি ল'ৰা ছোৱালী চাগে নাছিল চাগে স্কুলখনত তেতিয়া ৰুমটো নতুন একেবাৰে নতুন এনেকৈ আছে দীঘলীয়াকৈ ৰুমটো আছে আৰু এল আকৃতিৰ ৰুম এটা আছে এল চাইজৰ ৰুম দুটা জইনিং নাই কিন্তু বেলেগ এই যিটো এল আকৃতিৰ ৰুম আছে সেইটো আপোনাৰ ভঙা চিঙা মানে বেৰচেৰ নাই তেনেকুৱা আৰু সেইটো ৰুম চাগে ইউজ নকৰে বা কিবা কাৰণত ইউজ কৰিছিল আগতে পিছত নকৰে আমাক নতুন ৰুমটো দিলে তেতিয়া ধুনীয়াকৈ আমি লাগেজ ঠিক ঠাক কৰি মই ধৰক ৰুমত সোমাইছোঁ ধৰক ধুনীয়া ৰুমত সোমাইছোঁ আমাৰ লগত দাদা এজন আছিল ৰাভাদা বুলি কওঁ তেওঁ আপোনাৰ মিউজিকৰ কাম কৰে ৰাভাদাই মানে অকণমান এই জৰা ফুকা কিবা কিবি এইবোৰ বস্তু অলপ বিশ্বাস কৰে গাঁৱলীয়া মানুহ অকণমান জানেও কিবা কিবি দেই তেখেতে এই ৰাভাদাই আপোনাৰ ৰুমটোত সোমাই ক'লে ৰুমটোত কিবা এটা ভাল লগা নাই আমি আৰু ধেমালি কৰোঁতে ক'লোঁ কি ৰাভাদা কি ভয় খালে নেকি আপুনি কিবা ভূত আছে নেকি তেতিয়া মানে আমি এইবোৰ কথা শুনিহে আছোঁ দেই মানে ধৰক বা পঢ়োঁ চিনেমাত চাওঁ বা কিছুমান ভিডিঅ'ত চাওঁ যে ভূত থকা ঠাইত আপোনাৰ পৰিৱেশটো অলপ বেলেগ যেন লাগে নিগেটিভ আপোনাৰ ধৰক ঠাইবোৰ কিবা ঠাণ্ডা হয় কিছুমান মানে ক্লাইমেটটো চেঞ্জ হৈ যায় ৰাভাদাই তেনেকৈ ক'লে আমি চিন্তা কৰা 4জন বন্ধু আছোঁ আমি এনেকৈ বিচনা ঠিক ঠাক কৰিলোঁ আৰু তেনেকুৱা সময়তে ৰাস্তাই যাওঁতে 2টামান ল'ৰাই চিঞৰি কৈছে ইয়াত নাথাকিবি দে ইয়াত কিন্তু ভূত ওলাই ৰাতি আমিতো সেইটোতো ইজিলি ল'লোঁ আৰু ভূত ওলাব আৰু কি আমি এতিয়া নাটক কৰা মানুহ নাটক কৰি থাকোঁ নাটক ৰাতি 12:30 এটা বজাত শেষ হয় ছেকেণ্ড শ্ব' কৰিলে বহুত দেৰি হৈ যায় আপোনাৰ তেনেকৈ ঘূৰি ফুৰোঁ
আমি চিন্তা কৰা নাই যে ভূত ওলাই থাকিম আৰু তেনে আমি স্কুলখন আপোনাৰ স্কুলখন য'ত আছিল মানে ধৰক আমি চেণ্টাৰটোৰ পৰা আহিলোঁতো চেণ্টাৰটোৰ পৰা মানুহ চেণ্টাৰটোতে আছে বেছিভাগ মানুহ মানে চেণ্টাৰটোৰ ওচৰে পাজৰে আছে 1.5 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব তাতকৈ কম নহয় অলপ বেছিয়ে হ'ব চাগে তাৰপিছত আমি আহিছোঁ স্কুলখনৰ ৰাস্তাটো গৈছে আপোনাৰ এনেকৈ মেইন ৰাস্তাটো স্কুলখন আছে আপোনাৰ ধৰক বাওঁফালে সোঁফালে আপোনাৰ পিটনি সম্পূৰ্ণ পিটনি বহুত ডাঙৰ ডাঙৰ গছ আছে তাৰমানে পিটনি পূৰা পিটনি একো নাই আৰু স্কুলখনৰ পৰা অকণমান আঁতৰত মানুহ এঘৰ আছে তেনেকৈ মানুহৰ ঘৰ আছে স্কুলখন পাৰ হৈ ধৰক আঁতৰে আঁতৰে ঘৰবোৰ তাৰমানে সেইখিনিত ইমান ঘৰ নাই চেণ্টাৰটোত যিখিনি ঘৰ আছিল ঠেকাঠেকি ৰাস্তা বা মাৰ্কেট আছিল সেইখিনি তাত একো ঘৰ নাই ঘৰবোৰ আঁতৰে আঁতৰে আছে আৰু সেইখিনি কিন্তু আপোনাৰ আমাৰ বেংগলী মেজৰিটিৰ মানুহ বেংগলী তেনেকুৱা তাৰপিছত আমি থাকিলোঁ বিচনা পাৰিলোঁ বিচনা পৰাৰ পিছত ৰাবাদাই তেতিয়া আকৌ এবাৰ কৈছে ৰাতি কিন্তু চব ভালকৈ থাকিবি আমি আৰু তেওঁক জোকাই আছোঁ তাৰমানে ৰাবাদা আপুনি কিনো ধেমালি কৰি থাকে গুৰুত্ব দিয়া নাই ভয় খাইছে নেকি কিবা কি ভয় খাইছে নেকি আমাৰ লগৰ এজন আছিল বিশ্ব বোলে সি কয় কি ৰাবাদা ভয় খাইছে নেকি আপুনি ৰাবাদাই কয় নাই এইবোৰ নাই কিন্তু ভালকৈ থাকিবি তহঁতে এনেকৈ কৈছে গধূলি নাটক কৰিব গুচি গ'লোঁ কাৰেণ্টৰ যোগাযোগটো তেতিয়া কৰিছে আপোনাৰ ধৰক এই যে আপোনাৰ মেইন ৰাস্তাৰে যোৱা কাৰেণ্টবোৰ যে টানি যে যোগাযোগ কৰি দিয়ে এনেই মানে টেম্পৰাৰী কাৰেণ্টৰ কানেকশ্যন এটা কৰি দিয়ে যে জাষ্ট আমি মোবাইল আৰু ধৰক অকণমান চাৰ্জ দিব পাৰোঁ বা বাল্বটো জ্বলে আৰু অকণমান ৰাতি অহাৰ পিছত নাটক কৰিব গৈছোঁ সন্ধিয়া নাটক কৰিলোঁ নাটক কৰি আপোনাৰ নাটক দেৰিকৈ আৰম্ভ হৈছে ঠাণ্ডাৰ দিন অকণমান নাটক দেৰিকৈ আৰম্ভ হৈছে নাটক কৰি আমি আহিলোঁ তেতিয়া আপোনাৰ ভাত পানী ধৰক নাটক কৰা ঠাইতে ধৰক কিটচেন থাকে পাকঘৰ থাকে আমি তাতে খাওঁ গোটেইখিনি আমি খাই লৈ আহিছোঁ আৰু আহোঁতে আপোনাৰ ধৰক 12টা 12:30 12:40 মান হৈছে অহাৰ পিছত আৰু আমি ধৰক কথা চথা পাতোঁ ৰুম যেতিয়া পাইছোঁ তেতিয়া কিন্তু কাৰেণ্টটো নাই মানে কি ধৰক মেইন ৰাস্তা আছিলতো ধৰক কি কাৰণে আমি ভাবা নাই এইবোৰ বস্তু ইমানখিনি একোৱেই হৈছে মাথাত মানে কাৰেণ্টটো নাই তাৰমানে তেতিয়া ৰুম যেতিয়া পাইছোঁ আমি তাৰপিছত আপোনাৰ ৰুমত সোমালোঁ মুখ হাত ধুই চবেই আমি বিচনা পাই কথা চথা পাতি আমি শুইছোঁ টোপনি ভাগৰ লাগিছে প্ৰথম দিনাখন কষ্ট হয় জাৰ্ণি হয় নাটক কৰি আহি ভাগৰ লাগে টোপনি আহিছে তাৰমানে আমাৰ তেতিয়া ধৰক আপোনাৰ 12:45 মানত আমি ৰুম পাইছোঁ মানে 1মান বজাত 1:10-15 মানত আমি শুই দিছোঁ আৰু লগে লগে টোপনি আহিছে এইখিনি আকৌ এটা কথা ক'ম আপোনাক এই শোৱাৰ আগতে আমাৰ এই ৰাভাদা যে কিছুমান মানে সৰু সুৰা বস্তু তেওঁ বিশ্বাস কৰে নেকি ৰাভাদাই মানে লগত সৰিয়হ গম পায়নে সৰিয়হ লৈ ফুৰে বহুতে কয় যে ধৰক সেইবোৰ বস্তু থাকিলে গাৰ তললৈ বেয়া সপোন নেদেখি কিবা হেৰি নকৰে ৰাভাদাই মানে আমাৰ হাতে তাৰমানে এনেকৈ দিছে অকণমান এই এটা কাম কৰিছোন বিচনাত ততে ছটিয়াই লৈছোন এনেকৈ তেওঁৰ মাইণ্ডটো হয়তো কিবা কৈছিল নেকি তেওঁতো বস্তুটো হয়তো কাৰণ তেওঁ মানে জৰা ফুকা কিবা ধৰক আগতে যে ধৰক পানী জাৰি দিয়ে বা ধৰক বেয়া সপোন দেখিলে হাতত মানে ৰছী এডাল দিয়ে কিবা তেনেকুৱা কিছুমান কাম কৰিছিল তাৰমানে তেওঁ আগতে আমি তেওঁ দিলে সৰিয়হ দিলে আমি ধৰক কোনোবাই ঘাৰ তলত এনেকৈ ছটিয়াই ল'লি আৰু বিচনা ছটিয়ালে শুই থাকোঁতে আপোনাৰ মানে টোপনি আহিছে সপোন এনেকুৱা লাগিছে মহিলা মানুহ এগৰাকী আপোনাৰ বেংগলী মেজৰিটি যিটো আপোনাৰ ধৰক এই যে বিয়াত যে কেতিয়াবা ৰঙা হেৰি পিন্ধে যে ৰঙা পাৰি থকা যে কিবা তেনেকুৱা নিপিন্ধে জানো ৰঙা বগা তেনেকুৱা নিপিন্ধে জানো পিন্ধিছে চুলিখিনি মেলা চুলিখিনি দীঘল ইমান মানুহ কঁকাললৈকে পৰা ধুনীয়া আৰু চুলিখিনি মুখখনো তেওঁৰ আমি দেখিছোঁ মানে সপোন যেন লাগিছে শুইছোঁ সপোন যেন মুখখনো তেওঁ দেখিছোঁ কেইজনে দেখিছে গোটেইকেইজনে শুনকচোন মই প্ৰথম দেখিলোঁতো বস্তুটো মই মানে এনেকৈ সেন্দুৰ আছে মই দেখিছোঁ অকল টোপনি তাৰপিছত আপোনাৰ সেন্দুৰ আছে তেওঁ মানে কি আমাক এনেকৈ বিচনা আমি চাৰিজন আছিলোঁ এনেকৈ বিচনাখিনি পাৰা আছে চিৰিয়েলি চাৰিজনৰ মানে বিচনাৰ কাষে আহি মানে এনেকৈ মানে আমাক চাইছে তাৰমানে একদম ইজিলি চাইছে না টাচ কৰিছে না কিবা কৰিছে একদম ইজিলি আমাক চাইছে তাৰমানে আৰু তেওঁৰ লগত তেওঁৰ পিছে এজন মানুহ আছে সেই মানুহজন অকণমান জধলা চুলি দাড়ি ভুবুকাৰ অকণমান লেতেৰা পেতেৰা নিচিনা মানুহ এজন আছে মই এতিয়াও মানে অকণমান সাৰ পাই গৈছোঁ লগে লগে সাৰ পাই যোৱাৰ পিছত বিচনাত আছোঁ কোৱা নাই কথাটো মই কাকো কোৱা নাই কথাটো তেনেকুৱাতে আপোনাৰ এনেকুৱা লাগিছে যেন আমাৰ টিং আছেতো স্কুলৰ টিং আছিল টিঙৰ হেৰি আছিল এই টিঙত আপোনাৰ টিং পাতত আপোনাৰ সেই পৰিল আপোনাৰ মানে কি ওপৰত গছ গছনি একো নাই দিনতে আমি যদি গছ গছনি একো নাই এনেকুৱা লাগিছে যেন আপোনাৰ কোনোবা মানে এই বাল্টিৰে যে পানী মাৰি দিয়ে যে বাল্টিৰে পানী মাৰিলে টিং পাতত বাল্টিৰে পানী এটা শব্দ নোলাই জানো তেনেকুৱা মানে খুব জোৰত স্পীডত যেন কোনোবা পানী মাৰি দিছে গম পাইছেনে নাই
তেনেকৈ শব্দ হ'ল আমি গোটেইকেইজন সাৰ পালোঁ তেতিয়া গোটেইকেইজন সাৰ পালোঁ সাৰ পোৱাৰ পিছত ৰাভাদাই মানে কৈছে যে বাহিৰত কোনেও অকলে নাযাবি কিন্তু বাহিৰত অকলে নাযাবি কোনেও তেনেকৈ গ'লে গোটেইকেইজন অকলে যাম তেতিয়া আপোনাৰ কিমানমান সময় হৈছে ধৰক আপোনাৰ 2টা বজাৰ পৰা 3টা বজাৰ ভিতৰত তেতিয়া সময়টো শুইছোঁ যদিও মানে কি গভীৰ টোপনি আহিছিল এনেকুৱা লাগিছিল যেন খুব বহুত বেছি সময় শুলোঁ কেতিয়াবা হয় যে তেনেকুৱা শুই দিওঁ টোপনি আহে এনেকুৱা লাগে যেন বহুত সময় শুই দিওঁ কিন্তু আমি অকণমান সময় শুই থাকোঁ সপোন এনেকুৱা তাৰপিছত মই কথাটো ক'লোঁ যে এনেকৈ সপোন বৰ বেয়া সপোন এটা দেখিলোঁ দেখোন ৰাভাদা মই ক'বলৈ পালোঁ মোৰ লগত যেন বিশ্ব বোলা ল'ৰা আছিল সিও ক'লে ময়ো দেখিছোঁ সপোনটো এজন আছিল নগাঁৱৰ সি কয় ছেম বস্তু ময়ো দেখিছোঁ দেন সেইটো কেনেকৈ সপোন হ'ল ছেম বস্তু ময়ো দেখিছোঁ আপুনি এতিয়া গম পাইছেনে সেই বস্তুটো সপোন নাছিল তাৰমানে সেইটো বস্তু সপোন নাছিল সেই বস্তুটো ধৰক আমি ৰিয়েলত মানে বস্তু অনুভৱ কৰিছোঁ কিন্তু আমি ধৰক আমি টোপনি যোৱা বুলি ভাবিছিলোঁ টোপনিও গৈছিলোঁ কিন্তু সেই বস্তুটো ধৰক এটা মানে চেঞ্চ এটা নাথাকে জানো যেন কোনোবা ঘূৰি আছে আমাৰ ওচৰত এনেকুৱা নালাগে যেন কেতিয়াবা টোপনিতে ধৰক কোনোবা শব্দ কৰিলে আমি গম পাওঁ যে কোনোবা আহিছে বা কিবা এটা হৈছে তেনেকুৱা বস্তু এটা হৈছে আমাক সেইটো আমাৰ সপোন আছিল নে আমি ৰিয়েলত বস্তুটো দেখিছিলোঁ আমি ক'ব নোৱাৰোঁ তাৰমানে দুধুৰ মুধত পৰি গ'লোঁ বস্তুটো কি হৈছিল তাৰমানে কথাটো তেনেকৈ চলিল ৰাতি তেতিয়া মানে আমি সিদ্ধান্ত আমি ৰাতি নুশুৱা বোলে ক'লে পাৰিলে ৰাতি নোশোৱাকৈ থাক ৰাতি মানে নুশোঁ আমি মানে শব্দ কিছুমান তাৰমানে অদ্ভুত বস্তু কিছুমান হৈছে সেইটো বস্তু দেখা পাইছে যেতিয়া সাৰ পাইছোঁ তেতিয়া একো নাই কিন্তু এই ধৰক এনেকৈ আপোনাৰ পানী মৰাৰ নিচিনা শব্দ হয় টিঙেৰে পটককৈ ধৰক কিবা দৌৰি যোৱাৰ নিচিনা শব্দ হয় কিন্তু নতুন ৰুম না ওপৰ টিঙৰ ওপৰত ধৰক কিছুমানে কয় যে এন্দুৰ থাকে ডালহলীয়া থাকে কিবা থাকে একো নাই ৰুমটো একদম চিকচিকী আৰু গম পাইছে নাই আৰু সেই সময়তে আপোনাৰ এই যে কৈছিলোঁ যে এটা যে ৰুম আছিল আপোনাৰ ভঙা চিঙা আপোনাৰ অকণমান বেৰ চেৰ নাই সেই ৰুমটোৰ ওচৰত আপোনাৰ মানে বাথৰুমখিনি আছিল বাথৰুম আছিল টিউবৱেল আছিল জেনেৰেল বাথৰুম আৰু স্কুল ল'ৰা ছোৱালীয়ে কৰা সৰু বাথৰুম এটা বা টিউবৱেল আছিল তাত আপোনাৰ ঢাপকে শব্দ হয় তাৰমানে 3 পাতত শব্দ হয় দে ৰাভাদাই যদিও কৈছে মানে আমি কথাটো বিশ্বাস কৰা আমি চাগে ভাবিছোঁ যে এনেকুৱা নতুন ঠাইত গ'লে মানে কেতিয়াবা অভিজ্ঞতা হয় যে কোনোবাই ভয় খুৱাব চেষ্টা কৰে লোকেল মানুহে ভয় খুৱাব মানে তেনেকুৱা এটা ভাৱ এটা মনতে লৈ ল'লোঁ যে কোনো ভয় খুৱাব চেষ্টা কৰিছে নেকি কাৰণ যিমান যি নহওক ধৰক কিছুমান এৰিয়াত ধৰক চব এৰিয়াত আমি চিনি নাপাওঁ চুৰ ডকাইতো থাকে কিছুমান ঠাইত নতুন ঠাইত গৈছোঁ কি পৰিৱেশ আমি মনত এটা ডাঠি আছোঁ যে কি হৈছে মানে ধৰিব নোৱাৰি আমি ভাবিলোঁ যে নাই এনেকুৱা হ'ব পাৰে বস্তুটো যে কিবা বেলেগ বস্তু হ'ব পাৰে মাইণ্ডত মই সেইটো লৈ লৈছোঁ মানে পজিটিভলি ল'লোঁ নিগেটিভটো অনা নাই তেতিয়ালৈকে আমি তেতিয়া ৰাতি টোপনি অহা নাই আৰু সেইবোৰ বস্তু চলিয়ে আছে কণ্টিনিউ চলি আছে শব্দ হৈছে কিবা হৈছে বেৰত শব্দ হ'ব কিবা হ'ব সেইবোৰ কণ্টিনিউ চলি আছে আমি শুৱাটো মানে বিচনাত পৰি আছোঁ গোটেইকেইটা চুপচাপ বিচনাত পৰি আছোঁ তাৰপিছত টোপনি কিন্তু কাৰো অহা নাই আমি মাত দিওঁ যে ৰাভাদা শুলে নেকি বা বিশ্ব মোক মাত দিয়ে যে কুণাল শুলা নেকি আমি নাই শুৱা কিন্তু আমি পৰি আছোঁ শুব চকুত টোপনি অহা নাই গোটেই বস্তুবোৰ সেই হৈছে কোনোবা এটাই মানে ধৰক তেতিয়া আপোনাৰ এই নাৰায়ণ কবচটো লৈ ফুৰে আমাৰ লগত নাৰায়ণ কবচ থাকে নাৰায়ণ কবচৰ লগত আপোনাৰ ধৰক হৰিনাম কোনোবা মোবাইলত হৰিনাম এটা লগাই দিলে ৰাতিখন দেই তেনেকৈ কণ্টিনিউ চলি আছে ৰাতিপুৱা 5:30 6টামান বাজিছে আমি নুশুলোঁ উঠিছোঁ সেইদিনাখন গ'ল দিনত শুলোঁ আমি ৰাতি শুব নোৱাৰিলোঁ দিনত শুই ল'লোঁ অকণমান ৰাতি টোপনি নাহিলে আমাৰ আমি কমিটি মানুহৰ লগত আলোচনা কৰিলোঁ যে এনেকুৱা কালি আমি অলপ প্ৰব্লেম পাইছোঁ আপোনালোকে ৰুমটো চেঞ্জ কৰি দিব নেকি বা আমি আমাৰ নাটকৰ মানুহখিনিৰ লগতো আলোচনা কৰিলোঁ আহি যে এনেকুৱা প্ৰব্লেম কিছুমান পাইছোঁ কি বস্তু ক'ব নোৱাৰে কিন্তু আমি কালি প্ৰব্লেম পাইছোঁ আৰু ৰাতি শুব পৰা নাই চবে হাঁহি উৰাই দিলে আজিকালিনো এইবোৰ ভূতটোতনো ক'ত থাকে এইবোৰ এই মিছা কথা এইবোৰ এনেই কোনোবাই ভয় কৰে থাক তহঁতে ডেকা ল'ৰা ভয় কৰ নেকি এই ভয় কৰা কথা নহয় কিন্তু কিছুমান বস্তু হ'লে ধৰক তাত থকাটো নিবিচাৰে কিছুমানে ধৰক আমি কিছুমানে যে কয় আমি ভূত দেখিছোঁ বা ঘৰটোত কিবা এটা হৈছে বা ভূত দেখিলোঁ তেনেকৈ কিন্তু ধৰক সেই বস্তুবোৰে নিবিচাৰে যে আমি তাত থাকোঁ তেওঁলোকৰ জেগা চাগে তেওঁলোকৰ যে আমি তাত থাকোঁ যে তহঁতি ইয়াৰ পৰা যা ইয়াত মই থাকোঁ বা এইখিনি সময় মোৰ তাৰমানে তহঁতি ইয়াৰ পৰা যা তেনেকুৱা বস্তু ধৰক সেইটো বস্তু বিচাৰে আমি ক'লোঁ কথাটো কোৱাৰ পিছত হেৰি কৰিলে কমিটিৰ মানুহসকলে থিয়েটাৰ মানুহ ক'লে নাই আজি থাকচোন আজি ৰাতিটো থাক তহঁতে কি হয় দেখা যাব কালি কিবা এটা হ'লে মানে অলপ কালি দেখালেও মানে 3 দিনৰ পিছত এনেও নাটক শেষ হ'ব ইয়াতে আমি আৰু বেলেগ ঠাইত গুচি যাম কিনো আৰু তেনেকৈ ৰাতিপুৱা আহি আপোনাৰ কাৰেণ্টৰ মানুহ আকৌ লগাই থৈ গ'ল কাৰেণ্ট লগাই থৈ গৈছে সেইদিনাখন আকৌ ছেকেণ্ড শ্ব' হৈছে দ্বিতীয় দিনাখন নাটক ছেকেণ্ড শ্ব' হ'লেতো আৰু দেৰি হয় গম পায় ছেকেণ্ড শ্ব' হৈছে
ছেকেণ্ড শ্ব' হোৱাৰ পিছত আমি নাটক কৰি গ'লোঁ ৰুমত যাতে আকৌ সেই কৰিছোঁ ৰাতি কাৰেণ্টটো নাই কাৰেণ্টটো নাথাকে মানুহে কাটে নে কিয়ে কৰে ক'ব নোৱাৰোঁ কাৰেণ্টটো ৰাতি নাথাকে তাৰমানে মানে ধৰক কাৰেণ্টটো কি কৰিছিল আপোনাৰ মেইন ৰাস্তাৰ পৰা তাৰেৰে কানেকশ্যন যোগাযোগ কৰিছিল হয়তো আমি ভাবা নাই যে কাৰেণ্টটো আৰু ফুটেনো কাৰেণ্ট কাটিব নি ফুটেনো কাৰেণ্ট কাটিব নোৱাৰে কিবা কাৰণত ধৰক গছৰ সৰু ঠাল টেঙুলি পৰি ধৰক কিবা হ'লেও ধৰক বস্তুটো যাব পাৰে সেইটো আমি ভাবা নাই কাৰেণ্টটো নাই ৰাতি আৰু এনেও মানে এৰিয়াটোত ধৰক কাৰেণ্টটো যেতিয়া ধৰক নাটক হৈ থাকে বা নাটকত ধৰক আমাৰ কাৰেণ্টটো দিবৰ কাৰণে কিছুমান এৰিয়াত লোড শ্বেডিংটো এনেও কমাই দিয়ে কিছুমান তাত কাটি দিয়ে বা বন্ধ কৰি থৈ দিয়ে তেনেকুৱা হৈছে বহুত নাটক কৰা ঠাইত তেনেকুৱা পাইছোঁ আমি ৰাতি হ'লে নাথাকে দিনত আপোনাৰ দিব কাৰণ ৰাতি ধৰক নাটকৰ সময়ত তাত দিব লাগে কাৰেণ্টৰ ছাপ্লাইটো বেছিকৈ গতিকে এইফালে কাটি থৈ দিয়ে গ'লোঁ যোৱাৰ পিছত আমি শুইছোঁ শোৱাৰ পিছত আমাৰ এই যে বিশ্ব বোলা ল'ৰাজন যে আছিল যে টোপনি গ'লোঁ ধুনীয়া টোপনি গৈছোঁ আৰু ভাবা নাই আৰু না ৰাতি আপোনাৰ মোবাইলত হৈ নাম চাম শুনি ধৰক ধুনীয়াকৈ টোপনি গৈছোঁ আমি হঠাৎ মানে ৰাভাদাই যে আছিল আন্ধাৰ মুন্ধাৰ ৰুম চব শুই আছোঁ ৰাভাদাই মানে উঠোন উঠ বিশ্বৰ কিবা এটা হৈছে এই বিশ্বৰ কি হৈছে ঘপাক গপ গোটেইবোৰে উঠিলোঁ মোবাইলত তেনেকৈ টৰ্চ থাকে নৰ্মেল মোবাইল টৰ্চ জ্বলাইছোঁ কোনোবাই টৰ্চ থাকে লগত টৰ্চটো জ্বলালে মানে বিচনাত পূৰা কপি আছে তাৰমানে বিশ্ব বোলাৰ লগত সি বিচনাত পূৰা কপি আছে শুয়ে আছে কপি আছে কিন্তু সি পূৰা কপি আছে যেতিয়া তাক আমি এনেকৈ জোৰকৈ জগাই দিলোঁ যে বিশ্ব উঠ কি হৈছে এনেকৈ উঠাই দিলোঁ সি খকমককৈ উঠি বহিছে সি কয় যে এনেকৈ মোক এনেকৈ এই কালি যে সপোন দেখি যেনেকৈ মাইকী মানুহজনে এনেকৈ চুবলৈ বিচাৰিছে বাৰে বাৰে আহি মানে এনেকৈ মানে চুব বিচাৰিছে ডিঙিটো ধৰিব বিচাৰে সেনেকৈ কৈছে সি লগে লগে আমি থিৰাং কৰিলোঁ যে আমি মানে তাত নোৱাৰোঁ আৰু থাকিব নোৱাৰোঁ আৰু এনেকুৱা সময়ত কাক মাতিম কি কৰিম উপায় নাই কাক মাতিম কি কৰিম একোৱে উপায় নাই তাৰমানে সেইখিনি সময়ত বা চেণ্টাৰলৈকে আহিবলৈ আমি মোটামুটি 1-1.5 কিলোমিটাৰ আহিব লাগিব ৰাতি নাটক শেষ কৰি যোৱাৰ পিছত শুইছে কাকনো কম কোনেনো বিশ্বাস কৰিব সেইবোৰ কথা তেনেকুৱা সময়ত যদি কয় এনেকৈ ভূতে উৎপাত কৰিছে কোনোবাই বিশ্বাস কৰিব নকৰে হাঁহি উৰাই দিব কিন্তু যোনে সেইটো সময়ত সেইটো পৰিস্থিতিত পৰে সেইজন মানুহে গম পায় যে তেনেকুৱা মানে এনেকুৱা এটা মানে শক্তি আছে নিগেটিভ এনাৰ্জি যিটো বস্তু তাৰমানে পটককৈ ধৰক আমাৰ মানে সহজ হ'ব নিদিয়ে তাৰমানে পটককৈ মানে হাৰ মানিব নিবিচাৰে বহুত হেৰি হৈ যায় গ'ল কথা গুচিল 3 নম্বৰ দিন আমি শ্বিফ্ট কৰিলোঁ যে আমি নাথাকোঁ আমি কোনো কাৰণ ৰাতিপুৱা হৈছে বিশ্বৰ কথাটো ক'লোঁ এতিয়া বিশ্ব ক'লে যে সাৰ পাই যোৱাৰ পিছত মানে সি মানে অস্বাভাৱিক কিবা এটা মানে খুব ল'ৰাটো ভয় খোৱাৰ নিচিনা হৈছে মানে সপোনটো দেখাৰ পিছত মানে খুব কপি আছে তো ৰাভাদাই কি কৰিলে তাৰ সেই গাৰুৰ তলত ধুনীয়াকৈ মানে এনেকৈ সৰিয়হ অকণমান দি কিবা অকণমান হেৰি কৰি নাজানো কি কৰিছে ৰাভাদাই তাত সোমাই দিয়াৰ পিছত কিছু সময় আমি তাৰ কাষত বহিলোঁ তাৰপিছত সি টোপনি গৈছে আমি গোটেইখিনি বহি আছোঁ ওচৰত দেই তথাপি এই যেতিয়া এই শব্দ আমি এইটো কামো কৰিছোঁ কিন্তু যেতিয়া এই যে টিংপাতৰ যে শব্দ হোৱা বুলি যে কয় যে টিঙত যেতিয়া শব্দ হয় পানী মৰাৰ নিচিনা শব্দ হয় বা ধাম যে শব্দটো কৰিছে আমি এইখিনিও মানে চাইছোঁ গোটেইখিনি বাহিৰত একেলগে আহিছোঁ মোৰ মনত আছে ধৰক তেতিয়া আপোনাৰ ৰাতি আপোনাৰ 2টা বাজি পাৰ হৈ গৈছে দেই 2-3 আমি বাহিৰত আহি গোটেইখিনিয়ে চাওঁ যে কিনো বাহিৰত বিশ্বাস কৰিব আপুনি মানে গছ মানে টিংপাতৰ ওপৰত মানে একোৱে নাই ধৰক গছে যদি এনেকৈ আৱৰি থাকে ক'ব পাৰি যে গছৰ পৰা কিবা পৰিছে শব্দ এটা হৈছে ঠিক আছে টৰ্চ মাৰি চাইছোঁ বা মেকুৰী চেকুৰী কিবা দৌৰিব পাৰে নেকি চাইছোঁ একোৱে নাই গ'ল কথা গুচিল আমি আপোনাৰ 3 নম্বৰ সিদিনাখন আমি ঠিক কৰিলোঁ যে আমি নাথাকোঁ আমি ইয়াৰ পৰা যাম মানে আমি ভগাই ল'ম ৰুমবোৰ ধৰক আমাৰ মানুহ আছিল সিহঁতেও ক'লে যে তহঁতে যদি আহিছ এটা কাম কৰ 4জন আজি অমুক মোৰ লগত থাক অমুক এনেকৈ থাকোঁ আমি ভাগ কৰি ল'ম তাৰপিছত এনেকৈ পেকিং কৰোঁতে আপোনাৰ বস্তু বাহিনী পেকিং কৰি থাকোঁতে আপোনাৰ এই পিছফালে যে মানুহ এঘৰ থকা বুলি যে কৈছিলোঁ মনত আছেনে নহয় পিটনিটো সন্মুখৰ ফালে আছিল এই বেংগলী মানুহ এজন থকা বুলি কৈছে বেংগলী মানুহৰ ঘৰ আছিল বেংগলী মানুহৰ ঘৰ আছিল স্কুলখনৰ পৰা পিছফালে অকণমান আঁতৰত ঘৰ এখন আছে সেই ঘৰখনৰ মুৰব্বী হ'ব লাগে তেওঁ চাগে অকণমান এজেড মানুহজন তেওঁ আহি আমাৰ কাষত ধুনীয়াকৈ বহিছে কৈছে সুধিছে যে তোমালোক যাবাগে আমি ক'লোঁ যামকৈ দিয়ক কৈছে এনেকুৱা ভাল লগা নাই আমি চেঞ্জ কৰিম কৈছে 3 দিন থকা কথা আছিল দেখোন মানে তেওঁৰ ওচৰতে স্কুলৰ চাবি তেওঁৰ ওচৰতে থাকে তাৰমানে 3 দিন থকা কথা আছিল দেখোন
আমি তেওঁক কোৱা নাই আৰু কথাবোৰ যে না আমি নাই দিয়ক এনেকৈ যাম অকণমান মানে কাৰেণ্টৰো প্ৰব্লেম পাইছোঁ ইয়াতে আমি ধৰক অকণমান বেলেগ হেৰি কৰিম আৰু এনেকৈ ক'লোঁ তো তেওঁ চুপচাপ আছে তাৰপিছত কথা পাতিলে ধুনীয়াকৈ ক'লোঁ চাবি তাবি তেওঁক দিলোঁ চাবি তাবি তেওঁক দিয়াৰ পিছত তেওঁ গুচি গ'ল এই যে ৰাভাদাই আমাক কথাবোৰ কোৱা নাছিল বেছি ভয় খাম বুলি ৰাভাদাই অলৰেডি মানে সেই মানুহ ঘৰ তাত প্ৰথম দিনাখন যে আমি আহিলোঁ যে প্ৰথম দিনাখন ধৰক যেতিয়া আমি ৰুমত সোমাই আমি বিচনা কৰিছোঁ গা পা ধুবলৈ গৈছিলোঁ যাওঁতে অলৰেডি ৰাভাদাই মানে সেই মানুহ ঘৰ তাত গৈছিল এবাৰ তেওঁ আমাক কথাটো কোৱা নাই তেওঁ গৈছিল তেওঁ আমাক ক'লে যে তহঁতে যে সেইদিনাখন যে এনেকৈ যে সপোনটো দেখিছিলি যে ছোৱালী মহিলা মানুহ এগৰাকী আৰু মানুহ এটা যে সপোনটো দেখিছিলি তই সপোনটো তহঁতৰ মিছা নাছিল গম পোৱা নাই বোলো কি কথা কয় আপুনি সপোন মিছা নাছিল মানে কি তাৰমানে কৈছে মই এই যে মানুহ ঘৰ তাত যে গৈছিলোঁ যে প্ৰথম দিনা আহি বোলো আমিতো গম পোৱা নাই তাৰপিছত মই মানুহ ঘৰ তাত গৈছিলোঁ প্ৰথম দিনা আহিয়ে মানে ভাবিলোঁ যে এনে আৰু কিনো ওচৰত চাওঁ মানুহ কথা চিনাকি হৈ আৰু কাষতে আছে যেতিয়া তেওঁ মানে গৈছিল তাত তেওঁ ক'লে এই মানুহ ঘৰৰ ছোৱালী এজনী আছিল অবিবাহিত ছোৱালীজনী বিয়া হোৱা নাই অবিবাহিত অকণমান মানে মেণ্টেলি অলপ প্ৰব্লেম আছিল তাইৰ মেণ্টেলি অলপ প্ৰব্লেম আছিল তো কৈছে এই যে পিছফালে যে এই ৰুমটো যে জ্বলা ৰুম বুলি কোৱা নাই তেওঁ মোৰ শব্দটো হেৰি হ'ল ৰুমটো যে দেখিছ এই যে বেৰ চেৰ নাই সেই ৰুমটোত মানে যেতিয়া আমি ধৰক গা ধুবলৈ যাওঁ তাৰমানে ৰুমৰ পৰা ওলাই গা ধুবলৈ যাওঁতে মানে এই ভঙা চিঙা সেই ৰুমটোৰ কাষেৰে আমি এনেকৈ যাব লাগে টিউবেলটো আছিল টিউবেলৰ বাথৰুমটো তাত আছিল ওচৰতে সেই ৰুমটোৰ ওচৰত সেই ৰুমটোৰ বেৰবোৰ মানে কি আছিল এনেকুৱা বাটাম দিয়াটো পুৰণা যে ৰুমবোৰ স্কুলৰ ৰুমবোৰ বাটাম থাকে বেৰবোৰ মাটিৰ ভিতৰত বেৰ থাকে মাটিৰ হেৰি কৰি দিয়ে তেনেকুৱা ৰুম আছিল বাটামবোৰ আপোনাৰ মানে ঘৰ এটাত জুই লগাই দিলে যেনেকুৱা হয় ঘৰ এটাত জুই লগাৰ পিছত ধৰক যে কিছুমান ঠাইত ধৰক অকণমান কাঠ ধৰক জ্বলি থাকে জ্বলাৰ নিচিনা বা জুই লাগিলে ধৰক কলা হৈ যায় কিছুমান গম পায়নে ধৰক কোনোবা এটা ঘৰত জুই লগাই দিছে জুই নুমোৱাৰ পিছত ধৰক আপুনি ঘৰটো চালে ধৰক এই বেৰত ধৰক কলা হেৰি হৈ আছে দাগ হৈ আছে বা কিবা সেই ৰুমটোৰ আপোনাৰ অকণমান ঠাই তাৰমানে তেনেকুৱা আছিল তাৰমানে আমি মন হৈ যায় বস্তুটো মন কৰা যায় তাৰপিছত আপোনাৰ সেই ৰাভাদা কৈছে এই মানুহ ঘৰৰ এজনী ছোৱালী আছিল অকণমান মেণ্টেলি মই আহি কথা পাতিছিলোঁ মানুহজনে মোক কৈছিল সেই ছোৱালীজনীয়ে তাৰমানে এই যে ঘৰটো যে আছিল যে সেই ঘৰটোত মানে জুই লগাই দিছিল নিজৰ গাত জুই লগাই তাই ক'ব নোৱাৰে তাই নিজৰ গাত জুই লগাই সেই ঘৰটোত মানে ছুইচাইড হৈছিল তাই ছুইচাইড হোৱাৰ পিছত তাই তাৰমানে ইফালৰ পৰা সেইপিনে দৌৰিছে সিফালৰ পৰা এইপিনে দৌৰিছে তাৰমানে গম পাইছে জুই লগাই দিয়া যেতিয়া মানুহ মানে জুই লাগে ভাবে জুই লগাই কিছুমানে ধৰক ছুইচাইড কৰাৰ কাৰণে নিজৰ গাত জুই লগাই লয় ঠিক আছে জুই লগাই লোৱাৰ পিছত তেওঁলোকে মানে বাচিব বিচাৰে গম পায় না সেইটো কথা বহুত মানুহে ধৰক ছুইচাইড কৰাৰ সময়ত ধৰক পেট্ৰল ঢালি জুই লগাই ল'লে নিজৰ গাত তাৰপিছত কিন্তু তেওঁ বাচিব বিচাৰে কিন্তু মানে পুৰণি সহ্য কৰিব নোৱাৰে যে কোনোবাই মোক বচাওক কোনোবাই কিবা কৰক বচাওক সেইটো তেওঁ জুই লগাই ইফালৰ পৰা সিফালে দৌৰিছিল দৌৰি কৰি তাৰমানে এই যে পিটনিটো যে আছিল যে পিটনি পিনে দৌৰিছে তেওঁ গম পায় যে পানী আছে তাত সেইখিনি তেওঁ জ্ঞান আছে কিন্তু যে পানী আছে অকণমান মেণ্টেলি সেই হ'লেও তাত হয়তো মই বাচিম চাগে গম পাইছে নাই পিটনি আছিল পিটনিলৈকে বোলে তাই দৌৰিছিল পিটনিত পৰিছে সেই স্কুলখনতে আপোনাৰ সেই ৰাস্তাটোতে তাৰমানে স্কুলখনৰ সেই ৰুমটোতে তাৰমানে এই যে মই যে কৈছিলোঁ যে অকণমান সপোনত দেখা বুলি যে কৈছিলোঁ যে মানে জধলা মানুহজন যে তেওঁৰ কাষে যে আছিল জধলা মানুহজন সেই মানুহজন মানে ধৰক এনেকুৱা কিছুমান ঠাইত ধৰক এই যে অকণমান ধৰক পগলা বুলিয়ে ক'ব লাগিব পগলা বুলিয়ে ক'ব লাগিব য'তে ত'তে আপোনাৰ নাথাকে জানো ধৰক স্কুলত তেতিয়া মানে নতুন ৰুমটো চাগে স্কুলত বনোৱা নাছিল তেওঁলোকে কোৱা মানে নতুন ৰুমটো স্কুলত বনোৱা নাছিল সেই ধৰক এই জধলা মানুহজনে মানে তেওঁ মেণ্টেলি কিন্তু এই মানুহগৰাকী যেতিয়া মানে সেই পুখুৰীটোলৈকে দৌৰি মানে পিটনিত আপোনাৰ পৰিছিল মানে পানীত নিজকে বচাবলৈ তাৰমানে পিটনি সেই মানুহজনে তাইক বচাবলৈ তাইৰ পিছে সিও পিটনিত জঁপিয়াই দিছিল জঁপিয়াই দিয়াৰ পিছত মানে বাচিব দুয়োজনে নোৱাৰিলে বোলে মানে মহিলাগৰাকীটো আপোনাৰ জুই লাগিয়ে শেষ হৈছে অলৰেডি ধৰক 90% যদি গৈছিল তেওঁ 10%হে বাকী আছিল
জুই লাগি তেওঁ হৈ গৈছে কিন্তু পগলা মানুহজন মৰিছিল কিন্তু পানীত পৰি পগলা মানুহজন মৰিছিল পানীত পৰি আৰু জুই লগাওঁতে ধৰক মানে কি জুই দেখিছে মানুহবোৰ ওচৰতো মানুহ নাই পটককৈ যে এম্বুলেঞ্চ মাতিব বা ফায়াৰ ব্ৰিগেড মাতিব মানুহ লগে লগে আহিব গাঁৱৰ ভিতৰত বেংগলী মানুহ আছে মানুহ ঘৰবোৰ আঁতৰে আছিল গতিকে সেই দুজন তেনেকৈ মানে তাত হেৰি হৈ গৈছিল মানুহগৰাকী জুই লাগি ঢুকালে পগলা মানুহজনে তেওঁক বচাব তেওঁলোকে তাৰমানে কয় যে মানুহগৰাকী মানে আমাৰ ৰাবাদাই যে কৈছিল মানে সেই ঘৰখনৰ মুৰব্বী মানুহজনে যে কয় যে মানে যিমান যে নহওক নিজৰ মানুহ এজন যেতিয়া ঢুকালে বা ধৰক কেতিয়াবা আপোনাৰ ছুইচাইড কৰে নহয় জানো চিপ জৰি লয় বহুত মানুহৰ ঘৰত তেনেকুৱা হয় তাৰপিছত চিপ জৰি লয় বা কিবা হয় আমি ধৰক আমাৰ যেতিয়া ধৰক আত্মীয় কোনোবা এজন ঢুকায় আমি ক'ব নিবিচাৰোঁ যে তেওঁ এতিয়াৰ পৰা তেওঁ কিবা হৈ গ'ল ফুড হৈ গ'ল কিবা হৈ গ'ল আমি সেইবোৰ ক'ব নিবিচাৰোঁ আমি ধৰক নিজৰ মানুহ বুলিয়ে ভাবি থাকোঁ নহয় জানো তেওঁৰ মনত ধৰক সেই ভাৱটো আছিল সেই মানুহজনৰ মনতো সেই ভাৱটো আছিল যে নাই মানে আমাৰ ছোৱালী আৰু কিনো ভয় কৰিব তেনেকুৱা এটা নহয় জানো নিজৰ সেই মানুহগৰাকী তাৰমানে বহুতে মানে সেই কৰে মানে সেই মানুহগৰাকীক দেখিছে তাৰমানে তাত ৰাতি গম পাইছেনে সেই যে আমি যে সপোন বুলি যে কৈছিলোঁ যে সপোন নাছিল আচলতে আমাৰ সেইটো নাছিল আমি মানে সঁচাকৈ আপুনি দেখিছিলে সঁচাকৈ আমি মানে ধুনীয়া নহয় ধুনীয়া ছোৱালী নহয় আচলতে আপোনাৰ তেওঁ মানে ধৰক বিয়াৰ বয়স হৈছিল চাগে মানুহগৰাকীৰ কিন্তু মেণ্টেলি হেৰি কাৰণে ধৰক বস্তুটো হোৱা নাছিল বিয়াখন হোৱা নাছিল তেওঁৰ মানে অকণমান এজেড আৰু মানে কি ধৰক আপোনাৰ ক্ষীণমিন নহয় মানে মানুহগৰাকী শকতাৱত একদম মানে আমি তেনেকৈয়ে দেখিছোঁ তাৰমানে যেনেকৈ হৈছিল তেনেকৈ দেখিছোঁ মানুহগৰাকী কোৱা ৰাভাদাই মানে বস্তুবোৰ ধৰক কিছুমান বস্তু তেওঁ ধৰক আগতে মানে ৰিলেট কৰি লৈছিল ৰাভাদাই যে তেওঁ যে কথা পতা বুলি ক'লোঁ নহয় তেওঁ গৈ তেওঁ গম পাইছিল কিন্তু তেওঁ ধৰক আমাক কোৱা নাছিল এই যে তেওঁ যে সৰিয়হ দিছিল কিবা দিছিল যে আমি ধৰক ভয় খাম বুলি বয়সত আমাতকৈ ৰাভাদা যথেষ্ট ডাঙৰ আছিল যথেষ্টখিনি ডাঙৰ তেওঁ ধৰক দাদা বুলি মাতো যদি বন্ধু নিচিনা সম্পৰ্ক তেওঁৰ লগত ৰাভাদাই যে কৈছিল যে এনেকৈ বস্তুটো কি ভাল লগা তেওঁ মানে ধৰক বস্তুটো ফিল কৰিছিল যে নাই কিবা এটা যেন ইয়াতে কিবা এটা খেলি মেলি এটা আছে বস্তুটোত অস্বাভাৱিক কিবা এটা আছে বস্তুটোৰ আৰু সেই মানুহজনৰ লগত কথা পাতি তাৰমানে তেওঁ সেইদিনাখনেই বস্তুটো গম পাই গৈছিল যে ঘটনাটো এনেকুৱা হয়তো ৰাতি ইয়াতে অস্বাভাৱিক কিবা এটা হ'ব পাৰে যাঙে তেওঁ ধৰক আমাক গোটেইখিনি বস্তু ধৰক সৰিয়হ দি থৈ দিছিল হয়তো তেনেকুৱা কিছুমান বস্তুৰ কাৰণে ধৰক আমাক যদিও আমাৰ মানে কাষে কাষে ঘূৰিছিল মানে পটককৈ ধৰক টাচ কৰিব অকণমান হেৰি পাইছিল টাচ কৰিব ন তেনেকুৱা ঘটনা এটা ঘটিছিল তাৰমানে বহুতক ক'লোঁ বস্তুটো মানে বিশ্বাস নকৰে আমি আহি ধৰক থিয়েটাৰত মানুহখিনিক ক'লোঁ কিবা ক'লোঁ নাই তেওঁলোকে বিশ্বাস নকৰে এইবোৰ এনে তহঁতে সপোন দেখিছিলি কিবা দেখিছিলি কিন্তু সেইকেইদিন ধৰক যি হৈছিল সেই দুটা দিনত তাৰমানে আমি ধৰক গম পাওঁ যে বস্তুটো হৈছিল কি আমি পাইছোঁ কোনেও মানে সেই বস্তু বিশ্বাস নকৰে তেনেকুৱা মানে বহুত চলি আছিল মানে আৰু বহুত ঠাইতে আমাৰ হৈছে তেনেকুৱা কিবা কিবি কিন্তু আমাৰ ধৰক অভিজ্ঞতা বুলি ক'ব লাগিলে সেইটো এটা সাংঘাতিক এটা অভিজ্ঞতা এইটো আপোনাৰ ধৰক আমি নাটক কৰাত 2010 ধৰক বেছি বছৰৰ আগত নহয় খুব বেছি আপোনাৰ 1-1.5 বছৰমান আগত হ'ব 1-1.5 বছৰমান আগত হ'ব বেছি বছৰ সেইটো নহয় মানে একদম মানে হেৰি দেখিছোঁ তাৰমানে যেতিয়া মানে তেওঁ মানে এনেকৈ বিচনা খোজকাঢ়িছেতো ৰুমটোত খোজকাঢ়ি ধৰক মানে আমাক প্ৰত্যেককে মানে কাষৰ পৰা চাইছে তেওঁ গম পাইছে একদম ধৰক আমি যেতিয়া কোনোবা এটা বস্তু চাই এনেকৈ চাই আছোঁ ধৰক এই কাপটো চাইছোঁ এনেকৈ চাই নাথাকোঁ জানো কোনো এক্সপ্ৰেশ্যন নাই মুখত একো নাই তাৰপিছত আমি ধৰক এনেকৈ চাই আকৌ ঘূৰি গৈছে তাৰমানে কেতিয়াও পিছে সেই হেৰিজন পাগলজন সেই তেনেকুৱা এটা বস্তু তাৰমানে এইটো এটা সাংঘাতিক অভিজ্ঞতা তাৰমানে মই এই বস্তুটো আপোনাৰ এই আমাৰ ছ'চিয়েল মিডিয়া পেজত পেৰানৰ্মেল ছ'চাইটি অফ আছামত তাত লিখোঁতে মানে তেতিয়া মই ঠাইডোখৰৰ নাম উল্লেখ কৰোঁতে মানে বহুতে সুধিছিল যে এনেকুৱা কোনখিনিত ক'ত আছে কি আছে বা দুজন মানে কৈছিল যে এনেকৈ মানে ঠাইডোখৰৰ নামটো ধৰক ডাইৰেক্ট ক'ব নালাগে মানে কি ধৰক মই বিশ্বাস কৰিছোঁ আপুনি বিশ্বাস কৰিছে তেওঁ হয়তো বিশ্বাস নকৰিব পাৰে
তেওঁৰ মনত ধৰক সেইটো এটা ধৰক আমাৰ অন্ধবিশ্বাস বা কিবা এটা যে অন্ধবিশ্বাস কিয় প্ৰচাৰ কৰিছে তেনেকুৱা নহয় জানো যদি অন্ধবিশ্বাসে হ'লহেঁতেন ধৰক গণেশগুৰিত যেতিয়া বোমা বিস্ফোৰণ হৈছিল তাত নাম কীৰ্তন কিয় কৰিছিল কিছুদিনলৈকে নাম কীৰ্তন নকৰালৈকে ধৰক তেনেকুৱা কিছুমান যিবোৰ ধৰক মানে আত্মহত্যা বুলি ক'ব লাগিব নিজৰ গাত হেৰি কৰিছিল যেতিয়া ধৰক তেনেকুৱা যে হেৰি হৈ যায় বা শান্তি নাপায় তেনেকুৱা বস্তুবোৰ থাকি যায় ন তেনেকুৱা বস্তু হেৰি কৰিবলৈ সেয়াই আৰু বস্তুখিনি তেনেকুৱা এটা ভয় লাগি গ'ল দেই শুনি বাপৰে সেইটো আপোনাৰ সাংঘাতিক এক্সপিৰিয়েঞ্চ তেনেকুৱা থিয়েটাৰত ধৰক নাটক কৰি ঘূৰি ফুৰোঁতে বহুত ঠাইতে হৈছে তেনেকুৱা বস্তু এইটোৱে মানে হায়েষ্ট আছিল আৰু এইটোৱে হায়েষ্ট হৈছিল আৰু এটা কথা ধৰক মই আপোনাক এইখিনিতে মানে কওঁ মানে মোৰ তেতিয়া পঢ়ি থকা দিনৰ কিমান হ'ব আপোনাৰ 6-7 হৈছে আৰু পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে আপোনাৰ শিৱ পূজাত আমি ধৰক লগৰ ল'ৰাৰ লগত শিৱ পূজা কৰিছোঁ মানে এটা ফূৰ্তি নাথাকে যেনে এই পূজা কৰিছোঁ কিবা কৰিছোঁ মানে লাগি দিছোঁ পূজাখন সেইটো এটা নিজৰ মনত এটা ফূৰ্তি যে বা পূজা এবাৰ কৰিছোঁ সেইটো বয়সত আমাৰ ধৰক এই মানে গাঁৱৰ কথা যে কৈছিলোঁ তাত আপোনাৰ এজন মানুহ আছিল ভকতে আপোনাৰ ৰিক্সা চলাইছিল মানুহজন কিন্তু মানুহজনৰ মানে যেতিয়া জীৱনৰ অন্তিম সময়টো আহিছিল মানে এটা মানে কিবা বেয়া বেমাৰ এটা হৈছিল মানে তেওঁৰ বেয়া বেমাৰ বুলি মানে নাজানো কি বেমাৰ ধৰক আপোনাৰ মানে এই ছালবোৰ আপোনাৰ অকণমান গেলি পচিছে কিছুমান ঠাইত ঘাঁ হৈছে তেনেকুৱা শেষ অৱস্থাটো তেওঁৰ তাৰ মানে তাৰপিছত এই যে শিৱ পূজা কৰিছিলোঁ শিৱ পূজা তেতিয়া শেষ কৰি ধৰক মই অকলে ঘৰলৈ আহি আছোঁ বেছি দূৰ নহয় য'ত পূজা হৈছিল তাৰ পৰা ধৰক ইয়াৰ পৰা ধৰক কিমান সময় ধৰক আপোনাৰ খোজকাঢ়ি গ'লে 20 মিনিটমান তেনেকুৱা ডিষ্টেঞ্চত আছিল আমাৰ ঘৰটো তাৰ মানে য'ত ৰাতি এনেকৈ ধৰক পূজা শেষ কৰি শিৱ পূজা শেষ হওঁতে এনেও ৰাতি হয় ৰাতি পূজা শেষ কৰি ধৰক আহি আছোঁ তাৰ পৰা আহি থাকোঁতে মই ধৰক এইফালৰ পৰা এনেকৈ গৈ আছোঁ সেইফালৰ পৰা মানুহ এজন আহিছে ৰাস্তাটোত আছোঁ মই ৰাস্তাটোৰ পৰা অকণমান এঢলীয়া মানে ঢেলনীয়া হেৰি আছে সিমান মানত মানুহ এজন আহি পাইছোঁ গৈ আছোঁ সৰু তেতিয়া ক'লো নহয় ক্লাছ 6-7 হ'ব 6 নহয় 7 মানে হ'ব চাগে তাৰপিছত মই দেখিছোঁ এজন ভকত বুলি যে কওঁ ভকত সেই ভকত বোলা মানুহজন আপোনাৰ তেওঁ মানে এনেকৈ ঠাণ্ডাৰ দিন আছিল শিৱ পূজাৰ সময়ত ধৰক ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱা সময়ত তেতিয়াতো এতিয়াহে আপোনাৰ ধৰক গৰম থাকে আজিৰ পৰা ধৰক আপুনি ৰিলেট কৰক ধৰক 15-16 বছৰ আগৰ তাতকৈ বেছি তেতিয়া কিনো ঠাণ্ডা আছে সেইখিনি সময়ত এতিয়া ঠাণ্ডাটো নপৰে গাঁৱতে ঠাণ্ডা পৰে সেই ভকত বোলা মানুহজন এনেকৈ মানে ধৰক কাপোৰ এখন লৈ একদম লাহে লাহে খোজকাঢ়ি আহি আছে মই এইখিনিত তেওঁ সিমান মানুহ আপোনাৰ পিছফালে ধৰক তেওঁ বেৰখনৰ মানুহত তেওঁ আছে তেওঁ মানে এনেকৈ জাষ্ট এবাৰ লুক এটা দিছে মই জাষ্ট লুক এটা দিছোঁ পাৰ হৈ গুচি গ'লোঁ ঘৰত পূজা কৰি ৰাতি শুইছোঁ ধৰক এই কথাটো কোৱাৰ পিছত কোনোবাই হয়তো ক'ব পাৰে যে শিৱ পূজাত ভাং চাং খাই আহিছিল নেকি শিৱ পূজাত খুটা খাই আহিছিল নেকি তেনেকৈ ক'ব গ'ল ৰাতিপুৱা মানে আইতা ক'লোঁ যে এনেকুৱা ৰাতি এনেকৈ মই যেতিয়া পূজা কৰি আহিছিলোঁ আইতা ইমান ৰাতিখন ভকতে এনেকৈ খোজকাঢ়ি যাই আহিছিল তাৰপিছত আইতা কৈছে কোনখিনি দেখা পাইছোঁ মই ক'লোঁ এই যে আমাৰ এই ধীৰেণ খুৰাহঁত আছে ধীৰেণ খুৰাহঁতৰ আপোনাৰ জামু গছজোপাৰ তলত সেইখিনি জামু গছ আছিল ডাঙৰ জামু গছ তাতে দেখা পাইছোঁ কৈছে সঁচাই দেখি মই দেখিছোঁ তাৰপিছত এনেকৈ মাত আছিল গোটেইখিনি আছিল কৈছে এই বোলে ৰাতি ভকতক দেখা পাইছে তাৰপিছত মই ক'লোঁ কি হ'লনো কৈছে ভকত দেখোন কালি ৰাতি যোৱা ৰাতি 9:30মান বজাতে ঢুকাইছে দেখোন এতিয়া আপুনি ভাবক কি আছিলে মানে এনেকুৱা কয় ধৰক শুনাত কাহিনী লাগে শুনাত আপোনাৰ কাহিনী লাগে যে বহুত মানুহে কয় যে ধৰক কেতিয়াবা এনেকুৱা হয় ধৰক ঘৰৰ কোনোবা এজন ওলাই গৈছে আপুনি ধৰক তেওঁৰ কাৰণে ৰখি আছে তেওঁৰ কাৰোবাত কিবা এটা হৈ ঢুকালে কিন্তু কেতিয়াবা মানে তেনেকুৱা মানুহবোৰৰ আত্মাটো কেতিয়াবা অকণমান সময়ৰ কাৰণে আহে বা ঘৰলৈ আহে বা হেৰি কৰে তাৰমানে সেইখিনি সময়ত আমি নাভাবোঁ যে মানুহজন কি হেৰি মানে কি মানুহজনৰ আত্মা আহিছে নেকি সেইখিনি সময়ত আমি নাভাবোঁ মানুহজন নিচিনা লাগে কিন্তু হয়তো ক'ৰবাত তেওঁ ঢুকাইছে বা কিবা এটা হৈছে তেনেকুৱা হৈ যায় কেতিয়াবা বহুতৰ লগতে হৈছে
তেনেকুৱাই আৰু বাপৰে আচৰিত দেই ভূতৰ কাহিনীবোৰ ওহো তেতিয়াহ'লে আমি সামৰি দিব পাৰোঁ ন এয়া হৈ গৈছে ন নিশ্চয় নিশ্চয় বাপৰে বহুত ভয় লাগিলে মানে কিবা লাগি গৈছে মোৰ শুনি পেলাই আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি তেনেকুৱা ভৌতিক অভিজ্ঞতা আছে যদিহে আপোনালোকে আমাৰ ষ্টুডিঅ'ত আহি শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মেছেজ কৰিব নহ'লে কমেণ্টতো লিখি দিব আমি ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু চাই থাকিব যদিহে ভাল লাগিছে ষ্টৰিটো বা ভয় খাইছে দেই মই গম পাইছোঁ আপোনালোকে ৰাতিয়ে চাই এইবিলাক ষ্টৰি গম পাওঁ মই আৰু যদিহে ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি দিব